আমাৰ ইয়াত নতুন এখন দোকান খুলিছে তাতে গৈ আছো স্বাগতম জনাইছো আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আৰু এতিয়া সময় হৈছে 8:44 এতিয়ালৈকে মই উঠাই নাই কালি যোৱা ৰাতি প্ৰায় মই 12টা মান গান শুনি 10টা মানৰ পৰা 12টা মানলৈকে গান শুনি আছিলোঁ তো গান শুনোতে বহুত দেৰি হৈ গ'ল তো এতিয়া উঠো আৰু আপোনালোকে হৈ পাইছে আজি কিহৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈছে তো এতিয়া চাই থাকক আৰু যোৱা ভিডিঅ'টোত মোক ফাৰ্ষ্ট কমেণ্ট কৰিছে এইখন স্ক্ৰীনখন আহি আছে আৰু ইফালে অলপমান বৰষুণ দিয়া ষ্টাৰ্ট কৰি দিছে আৰু এতিয়া মই গৈ আছোঁ ফিল্ম ডাউনলোড দিবলৈ আমাৰ ঘৰত একদম নেটৱৰ্কৰ প্ৰব্লেম বহুত বেছি আৰু ইফালে গৈ আছোঁ য'ত মই ইউটিউবত ভিডিঅ'বিলাক দিওঁ তাতে গৈ আছোঁ অলপ বৰষুণ আহি আছে ইয়াতে মই ভিডিঅ'বিলাক আপলোড কৰিব আহোঁ আপোনালোকে চাওক ইয়াতে মই আপলোড কৰিব আহোঁ আৰু আজি মই আহিছোঁ ফিল্ম ডাউনলোড দিবলৈ কিন্তু ফিল্মখন ডাউনলোড এতিয়ালৈকে হোৱা নাই হ'ব আৰু এই মই ঘৰ যাই পোৱালৈকে হ'বই আৰু আপোনালোকে এই ভিডিঅ'টো চাই থকাই মই ইয়াত আহিছোঁ ভিডিঅ' আপলোড কৰিবলৈ আৰু ফিল্মখন কেনেকুৱা লাগে চাইহে ক'ব পাৰিম মানে আগতে চোৱা নাই আজি প্ৰথমবাৰ চাম আপোনালোকে চাইছেনে নাই নাজানো ৰাজি ফিল্মখন আপোনালোকে চাইছেনে আলিয়া ভাটৰ মোৰ প্ৰিয়গৰাকী ইউটিউবত বহুত চাৰ্চ কৰিছিলোঁ ফিল্মখন কিন্তু ফিল্মখন নাহে থাম্বনেল দেই কিন্তু ফিল্মখন নাহে থাম্বনেল যি দি লগাই দিয়ে তো এতিয়া ঘৰলৈ গৈ আৰু আমি গৈ আছোঁ আজি কি খাবলৈ কৈ চিপছ খাবলৈ গৈ আছোঁ না কাৰণ নতুন দোকানত আমাৰ ইয়াত নতুন এখন দোকান খুলিছে তাতে গৈ আছোঁ এয়া পিছফালে মোৰ পিছফালে দুজন আছে এয়া হাই বুলি দি আৰু আগত আছে এজন তো এতিয়া আমি গৈ আছোঁ নতুন দোকানত কিবা খাবলৈ 20 টকা আছে 20 টকাৰ কি পাওঁ চাম খাবি না কিবা কি খাবি কি খাবি 20 টকা আছে 5টা খাব লাগিব 4জন এতিয়া আহি পাই গ'লোঁ দোকানখনত আৰু মোৰ লগতহে পইচাটো আছে কিন্তু ইহঁতে আগুৱাই গৈছে চাওক এয়া চাওক চিপছ লৈ আহিছে আগতে আৰু এইটোৰ হাঁহিটো চাওক নাকি হাঁহি মাৰি আহিছে আৰু ইয়াত ৰখি ল'লোঁ মানে ইয়াত কি এয়া খাই আছোঁ কুৰকুৰি কিনিছোঁ 20 টকা আছিল আমি এয়া 4জনে 5 টকা খাইছোঁ আৰু এয়া আছে আমাৰ হিৰক জ্যোতি খাই আছে মিমি খাই আছে আৰু এয়া আছে সুদূৰ আমাৰ চেংমাৰিৰ পৰা আহিছে নামটো কৈ দি মৌচুম দাস কি খাই আছা হা এই কুৰকুৰি আৰু আছে আমাৰ বছ কি খাই আছা মিমি নামটো কৈ দি তোৰ পইচা কাই দিছে এই পইচাটো মা দিয়া বুলি কৈছে কিন্তু মই দিছোঁ খাই কেনে ৰাখছে আৰু পুৰা খাবা দাৱা হৈ গ'ল আৰু এইফালে আমি বহুত দিনৰ মূৰত এইফালে গৈ আছোঁ মানাছত আৰু এতিয়ালৈকে খোৱাই হোৱা নাই ইয়াৰ সোনকালে যাব লাগে যাবি না ইফালে যাবি আজি তোক জাগা দেখাম না কি আৰু এতিয়া আমি আহি পাই গ'লো মানাছত বহুত দিনৰ মূৰত বহুত দিন অহা নাছিল আৰু তইতো আহি থাকা মাজে কিয় আহা কাৰ লগত আহা মই একলাই আহা তই বাপেকৰ লগত মিছা কথা নকবি আৰু এই মিছা কথা কৈছে ই আহে বাপেকৰ লগত গৰু চাৰাবা গৰু লৈ আহে আৰু আজি প্ৰথমবাৰৰ কাৰণে এয়া আহি পাইছে আমাৰ বছ ইয়াত প্ৰথমবাৰৰ বাবে আহিছে না আৰু তই আজি প্ৰথম তো কেনেকুৱা লাগিছে জাগাখিনি নেচাৰেল আৰু ই অলপমান বাকী আছে ইয়াৰ খাবা এতিয়া খাব বোলে আৰু খাওঁ কৰি আছে খাবি নেকি এতিয়া হা এতিয়া নাচা হৈ গ'ল পুৰা নাচিলোঁ আৰু ইহঁতৰ লগত সময় কটাই বহুত বেছি ভাল লাগে তো সময় কাটি কেনে লাগিল ইয়াত কেনে লাগছে কৈ দি বছ মজা বহুত বেছি ভাল লাগিছে তই সোনকালে যাব লাগে আৰু ঘৰলৈ যাব লাগে সোনকালে যাব লাগে আৰু এয়া মোৰ হিমালয়ান খান আছে আৰু তোৰ গাড়ীখনৰ নাম কি বুলেট এতিয়া সময় হ'ল 4:26 আৰু এতিয়া আমি ঘৰলৈ যাম আৰু আমাৰ ইয়াত আহা প্ৰায় আধা ঘণ্টা মানে হ'ল
আৰু এতিয়া ঘৰলৈ যাম আৰু এই ঘৰত যাবা ৰেডি না ৰেডি কি হৈছে ৰেডি না বছ ৰেডি ইনকে থাক ফটো হৈছে স্ক্ৰীনশ্বট মাৰবা লাগিব